নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ৰেচিপিলৈ। আজি মই এটা চিকেনৰ ৰেচিপি লৈ আহিছোঁ, চিকেন গ্ৰেভি ৰেচিপি। সদায় যিখন আমি আলু দি চিকেন বনাই খাওঁ সেইখন বাৰু চবৰে প্ৰিয়ই, কিন্তু কেতিয়াবা অকণমান বেলেগ ধৰণে খাব মন নাযায় জানো। আজি অকণমান বেলেগ ধৰণে লৈ আহিছোঁ। এইখন কেতিয়াবা বনাই খাবচোন, বহুত টেষ্টি লাগে। বলক তেনেহ'লে আমি চিকেনৰ ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে মই মিক্সাৰ জাৰত এটা ডাঙৰ পিঁয়াজ কাটি লৈছোঁ। তাতে 7-8টামান কাজু দি দিছোঁ, এক মুঠি মগজ দিছোঁ আৰু এটা ডাঙৰ বিলাহী দি দিছোঁ কাটি। আৰু এইখিনি গোটেইখিনি মই পেষ্ট বনাই ল'ম। আপোনালোকে ইচ্ছা কৰিলে আদা নহৰুখিনি ইয়াৰে লগতে পিচি ল'ব পাৰিব, কেঁচা জলকীয়াও দিব পাৰে। মই জলকীয়া ব্যৱহাৰ কৰা নাই কাৰণ মোৰ ছোৱালীজনী একদম জ্বলা নাখায়। এতিয়া কেৰাহীখনত তেল লৈ লৈছোঁ, মই ৰিফাইন তেলে লৈছোঁ, মিঠাতেলো দিব পাৰে। তাৰপিছত গোটা গৰম মছলা অকণমান দিছোঁ, 2টা ইলাইচি, এটা ডালচেনি, 2টা জালুক, অকণমান জিৰা আৰু 2টা তেজপাত। এতিয়া এটা ডাঙৰ পিঁয়াজ দি দিম, কাটি লৈছোঁ মিহিকৈ। এই একেখিনি পদ্ধতিৰে আপোনালোকে মাছ নহ'লে বা পনীৰ নহ'লে বা কণীৰো তৰকাৰী বনাব পাৰে। এতিয়া মই ইয়াতে অকণমান আদা নহৰু পেষ্ট দি দিম। আদা নহৰু পেষ্টটো মোৰ আগৰ পৰা বনোৱাই আছিলে, মই প্ৰায়ে বনাই থৈয়ে দিওঁ বটলত। এনেকৈ বনাই থ'লে 10 দিনমানলৈকে ফ্ৰিজত থ'লে আপোনালোকে ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰে, সময়ো বহুখিনি ৰখি যায়। এতিয়া এইখিনি ভাজি লওক আৰু বনাই লোৱা মিক্সাৰখিনি ইয়াতে দি দিয়ক। এইখিনি দি দিলোঁ, দি কিনে এতিয়া এইখিনি ভালকৈ ভাজি ল'ব লাগিব। এই গ্ৰেভিখনৰ পূৰা ডিপেণ্ড কৰে মছলাখিনি কিমান ভাজিছে। মছলাখিনি যদি ভালকৈ ভজা নহয় তেনেহ'লে গ্ৰেভিখনৰ সোৱাদো ভাল নহ'ব। মই ইয়াতে এতিয়া অলপ মছলা দি দিছোঁ, হালধি জোখমতে, অকণমান ধনিয়া গুড়ি দিছোঁ, অলপ জিৰা গুড়ি দিছোঁ আৰু অকণমান ৰেড চিলি পাউডাৰ, কাশ্মীৰী চিলি পাউডাৰটো দিছোঁ। এইটো জাষ্ট কালাৰৰ কাৰণে দিছোঁ, জ্বলা নহয়, ধুনীয়া কালাৰ আহে। এতিয়া এইখিনি ভাজি লওক। নন ষ্টিকি কেৰাহী হ'লে অকণমান ভাল, লাগি নধৰে। এনেকুৱা কেৰাহীত অকণমান লাগি ধৰে। তেল বেছিকৈ দিলে নালাগে, মই বেছি তেল ব্যৱহাৰ কৰা নাই। তেল দিয়া নাই তথাপিও চাওকচোন ধুনীয়াকৈ চাইডে চাইডে তেল একদম বিৰিঙি আহিছে। এতিয়া মই চিকেনখিনি দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে বনলেছ চিকেনেদিও বনাব পাৰে। বনলেছ চিকেন দিও এইখন ৰেচিপি ভাল হয়, মই উইথ বনে ব্যৱহাৰ কৰিছোঁ। এতিয়া এইখন ধুনীয়াকৈ লৰাই থাকক। ঢাকনখন লগাই কম গেছত অলপকৈ ভাজি থাকক, মাজে মাজে লৰাই থাকিব। এতিয়া চাওকচোন কি ধুনীয়াকৈ তেল একদম ওলাই গৈছে, মাংসখিনিও আধা ভাজি হৈ গৈছে। এতিয়া মই ইয়াতে দৈ অলপ লৈছোঁ, দৈখিনি ধুনীয়াকৈ ফেটি ল'ব। ফেটি লৈ মাংসখিনিৰ ওপৰত দি দিম। দৈ দিয়াৰ পিছত আপুনি এইখিনি কণ্টিনিউৱাছলি লৰাই থাকিব, নহ'লে দৈখিনি ফাটি যোৱাৰ সম্ভাৱনা থাকে। ফাটি গ'লে টেষ্টটো বেয়া হৈ যায়। কণ্টিনিউৱাছলি এইখিনি লৰাই থাকিব, নহ'লে তলত লাগি যাব। এতিয়া মই ইয়াতে নিমখ দি দিছোঁ এজ পাৰ টেষ্ট। নিমখৰ লগত মই অকণমান চেনি ছটিয়াই দিছোঁ, জাষ্ট নামমাত্ৰ, বেছিকৈ নিদিব নহ'লে মিঠা লাগিব। স্কিপো কৰিব পাৰে চেনিটো, চেনি দিলে অকণমান এটা বেলেগ টেষ্ট আহে, ভাল লাগে। এতিয়া মই ইয়াতে গাখীৰ দিম 2 কাপ। আপোনালোকে ইচ্ছা কৰিলে পানীৰেও বনাব পাৰে। মই 2 কাপ গাখীৰ, 2 কাপ পানী দিছোঁ। গ্ৰেভিটো কিমান লাগে আপোনালোকে চাই ল'ব। এইখন ৰেচিপি গোটা হ'লেও ভাল লাগে, পনীয়াও ভাল লাগে। এইখিনি এতিয়া ধুনীয়াকৈ উতল আহিব দিয়ক। গাখীৰখিনি যেতিয়ালৈকে উতলি নাহে তেতিয়ালৈকে লৰাই থাকিব। এটা উতল অহাৰ পিছতহে ঢাকন মাৰি হ'বলৈ দিব, কাৰণ নহ'লে গাখীৰখিনি ফাটি যোৱাৰ চান্স থাকে। এইখিনি হৈছে, মই এতিয়া অকণমান ইয়াতে কষ্টুৰি মেথি ছটিয়াই দিছোঁ।
যিকোনো এটা ৰেচিপি বনাব ল'লে আমি কেতিয়াবা ভাবোঁ আমাৰ লগত এইটো নাই সেইটো নাই কেনেকৈ বনাম। একচুৱেলি সেনেকুৱা একো ডাঙৰ কথা নাই। কিবা নহ'লে কিবা এটা স্কিপ কৰিও বনাব পৰা যায়। এনেকুৱা কম্পালচৰি নাথাকে যে গোটেইখিনি দিবই লাগিব। মগজ যদি নাই তেনেহ'লে আপোনালোকে অকল কাজুৰেও বনাব পাৰে, কাজুৰ সলনি বাদাম দিব পাৰে, আলমণ্ডটো দিব পাৰে। মই ছোৱালীজনীৰ কাৰণে উলিয়াই থৈ দিছোঁ কাৰণ তাই জ্বলা নাখায়। বাকীখিনিত মই জ্বলা ছটিয়াই দিছোঁ। এতিয়া অকণমান এইখিনি উতল আহিব দিম। উতল অহাৰ পিছত নমাই থৈ দিম। সি হৈ গৈছে এতিয়া। কালাৰ চাওকচোন কি ধুনীয়া হৈছে। এয়া চাওক মই চাৰ্ভ কৰি দেখাইছোঁ। মোৰ ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব। ঘৰত বনাই খাব, সঁচাকৈ বহুত টেষ্টি লাগে আৰু মোক জনাব ভাল লাগিল নে লগা নাই। যিসকল নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই দিব, তেতিয়াহ'লে আহিবলগীয়া নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকিব। লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। এতিয়ালৈকে আহোঁ। থেংক ইউ, বাই, ধন্যবাদ।